ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান কমন কুৱেশ্যন এনচাৰ। 4 নম্বৰীয়া 3 নম্বৰীয়া 2 নম্বৰীয়া হয়। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো দিয়া আছে বিজ্ঞানৰ হয়। প্ৰথমটো দিয়া আছে জল বিভাজিকা ব্যৱস্থাপনা কি, ইয়াৰ মূল লক্ষ্যসমূহ কি। ইয়াৰ এনচাৰ হ'ব জৈৱ ভৰ উৎপাদন বৃদ্ধিৰ বাবে মাটি আৰু পানীৰ সংৰক্ষণ বিজ্ঞানসন্মত পদ্ধতিক জনবিভাজিকা ব্যৱস্থাপনা বোলে। আকৌ ইয়াৰ মূল লক্ষ্যসমূহ কি, ইয়াৰ এনচাৰ হ'ব জলবিভাজিকা ব্যৱস্থাপনাৰ মূল লক্ষ্য হ'ল মাটি আৰু পানীৰ প্ৰাথমিক সম্পদৰ উৎকৰ্ষ সাধন, পৰিৱেশতান্ত্ৰিক অসমতা সৃষ্টি নকৰাকৈ ব্যৱহাৰৰ বাবে উদ্ভিদ আৰু প্ৰাণীৰ গৌণ সম্পদ উৎপাদন কৰা। 2 নম্বৰ কুৱেশ্যনটো হ'ল বৃহৎ নদীবান্ধৰ লগত জড়িত 3টা প্ৰধান সমস্যাৰ বিষয়ে আলোচনা কৰা। ইয়াত দিছে যে নদীবান্ধৰ লগত জড়িত 3টা সমস্যা। ইয়াৰ প্ৰথমটো সামাজিক সমস্যা হৈছে উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নোহোৱাকৈ বৃহৎ নদীবান্ধসমূহে এক বৃহৎ সংখ্যক কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰে। তাৰপিছত 2 নম্বৰ অৰ্থনৈতিক সমস্যাটো কি হ'ল সমপৰিমাণৰ লাভৰ সৃষ্টি নকৰাকৈ বৃহৎ নদীবান্ধসমূহে এক বৃহৎ পৰিমাণৰ জনসাধাৰণৰ টকা ব্যয় কৰে। আৰু 3 নম্বৰ পইণ্টত আছে পাৰিৱেশিক সমস্যাৰ ভিতৰত কি পৰে, নদীবান্ধৰ পাৰিৱেশিক সমস্যা হ'ল বৃহৎ নদীবান্ধসমূহে বনাঞ্চলৰ ধ্বংস আৰু জৈৱ বৈচিত্ৰ্যৰ অৱলুপ্তিৰ অৰিহণা যোগায়। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। তো আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো দিয়া আছে তৰাবোৰে তিৰবিৰ কৰে কিয়, বা তৰাবোৰে তিৰবিৰাই কিয়, এনেকুৱা আহিব পাৰে প্ৰশ্ন। তৰাবোৰে তিৰবিৰ কৰে কিয় এনেকুৱা আহিব পাৰে, আৰু তৰাবোৰে তিৰবিৰাই কিয় এনেকুৱা বুলি প্ৰশ্ন আহে। তো ইয়াৰ এনচাৰ হ'ব তৰাবোৰ নিজা পোহৰ আছে আৰু এইবোৰ পৃথিৱীৰ পৰা বহু নীলগত। তৰাৰ পৰা অহা পোহৰৰ তীব্ৰতাও সঘনে সলনি হৈ থাকে, ফলত এইবোৰ কেতিয়াবা অধিক উজ্জ্বল আৰু কেতিয়াবা কম উজ্জ্বল দেখা পোৱা যায়। ইয়াৰ উপৰিও তৰাবোৰৰ বহুত দূৰত থকাৰ বাবে এইবোৰ পোহৰৰ একোটা বিন্দু সদৃশ উৎস। বায়ুমণ্ডলৰ উষ্ণতাৰ সঘনে পৰিৱৰ্তনৰ বাবে ইয়াৰ স্তৰবোৰৰো ঘনত্ব সলনি প্ৰতি মুহূৰ্ততে সলনি ঘটে, ফলত তৰাৰ পৰা অহা পোহৰৰ প্ৰতিসৰণ ঘটে। প্ৰতিসৰণৰ বাবে প্ৰতিবিম্ববোৰ সৃষ্টি হয়। প্ৰতিবিম্ববোৰৰ স্থানৰ সঘন সলনি ঘটে আৰু সিহঁতে উজ্জ্বলতাৰো সঘন সলনি ঘটে, সেইবাবে এইবোৰ তিৰবিৰাই থাকে। তাৰপিছত 2 নম্বৰ কুৱেশ্যন হ'ল ওমৰ সূত্ৰটো লিখা। এনচাৰটো হ'ব স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ পৰিবাহীডালৰ 2 মূৰৰ বিভৱেদ অন্তৰৰ সমানুপাতিক। তাৰপিছত 3 নম্বৰ কুৱেশ্যন হ'ল আয়নীয় যৌগৰ 2টা ধৰ্ম লিখা। আয়নীয় যৌগৰ 2টা ধৰ্ম হ'ল 1 নম্বৰ দিয়া আছে ইহঁত কঠিন কিন্তু ঠুনুকা। 2 নম্বৰ দিয়া আছে ইহঁতৰ গলনাংক আৰু উতলাংক যথেষ্ট বেছি।
তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ